গুড মৰ্ণিং। মই মনো আকৌ নতুন এটা ব্লগলৈ আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। চাহ তাহ খোৱা হৈ গ'ল আৰু এইফালে আমাৰ বেটি কি কৰিছে চাব নেকি? এইফালে মই বেক কেমেৰা কৰি দেখুৱাওঁ, নহ'লে ভালকৈ নেদেখি। মানে কিবা এটা পাবহে লাগে, খেলনা বস্তু হৈয়ে যায়। এইফালে চব কি কৰি আছে। মই ভিতৰত বাচন ধুই আছিলোঁ, এই কাৰ্টুনত সোমাই টৰ্চ লৈ বহি আছে। হাই কৈ দিয়া, হাই কোৱা। এইফালে দুপৰীয়াৰ কাৰণে বনাব লৈছোঁ আৰু আজি বনাম লাই শাক ভাজি। লাই শাকখিনি কাটি লৈছোঁ, কাটি এতিয়া বইল কৰিব দিম। এইখিনি বইল হৈ থাকিব আৰু মই এতিয়া কাটি লওঁ স্কোৱাচ আলু। মই বাহিৰত বাৰাণ্ডাতে ৰ'দ পৰিছে, তাতে বহি লৈছোঁ, যিহেতু পাকঘৰত একদম বহুত ঠাণ্ডা লাগে। আৰু এইফালে স্কোৱাচ আলু চব্জি বনাম, এইবোৰ কাটি লৈছোঁ মই। আৰু এইখিনি লাই শাক বইল কৰিছিলোঁ, বইল হৈ গ'ল। আৰু এইফালে কেৰাহী বহাই দিছোঁ, লাই শাকখিনি ভাজিম এতিয়া মই। ইয়াতে দিম মই জলকীয়া, নহৰু। দিয়া হৈ গ'ল। কিমান জলকীয়াখিনি ফুটিছে নহয়, ভয় লাগে। আৰু এইখিনি টিং পাপৰ বেটেৰ কাৰণে ওপৰত উঠাই থৈছোঁ, নহ'লে পলিথিনটো পালে টানি লৈ যায়, বাহিৰত খুলিব মানে লুকুৱাই থ'ব লাগিব। ইয়াত এতিয়া দি দিম মই বইল কৰি থোৱা লাই শাক। দিয়া হৈ গ'ল, ভাজি লৈছোঁ। বেটি শুই আছে, মই বনাইছোঁ। এবাৰ শোৱালোঁ, উঠিলে, আকৌ শুৱাই লৈ এতিয়া আকৌ আহিছোঁ বনাবলৈ। 2টা বাজিলেই হ'ল। বেটা আহি পাবলৈ আৰু 1 ঘণ্টামান আছে। তাৰ আগতে মই বনাই মেলি আজৰি কৰি ল'ব লাগিব। এইফালে চব্জি কাটি ল'লোঁ মই, স্কোৱাচ আলু আৰু গ্ৰীণ মটৰ। এইফালে পিঁয়াজ, জলকীয়া। কেৰাহীখন বেছি গৰম হৈ গ'ল, জ্বলিলে। মই ভাত চব্জি বনাই নহ'লেই, আৰু এইফালে বেটি উঠিলে, এইফালে দাঙি আছোঁ। আৰু এইফালে মই কেৰাহীত দি থৈছোঁ চব্জিখিনি ভাজিব দিছোঁ। এতিয়া এইক লৈতো ভিডিঅ' কৰিব নহ'ব, মই বনাই মেলি আকৌ লগ পাই আছোঁ আপোনালোক। টোপনিটো পূৰ নহ'ল, টোপনিকে শুৱাই চাওঁ। গুড ইভিনিং। অথনি আৰু ভিডিঅ' কৰা নহ'লেই, বেটা স্কুলৰ পৰা আহিলে আৰু ভাত পানী খাই বৈ আৰু অলপ ময়ো ৰেষ্ট ল'লোঁ। আৰু এইফালে বেটিয়ে ৰাস্তা ফালে গৈছিলোঁ এনেই, তাৰপৰা সেই চানা ওলাই আহিছিলে, চানা কিনিলে। বেটাই চানা কিনিলে, জ্বলা চানা। বহুত জ্বলা দিলে, তাৰ বেটা খাই শেষ কৰিলে। এতিয়া বেটিয়ে চব বেটিকো কিনি দিছিলোঁ, কিন্তু বেটিয়ে খাই খতম কৰিলে। এতিয়া বেটা ভাগৰ জলকীয়া দিয়া আছে, সেইখিনি খাই আছে। আৰু এইফালে বটল লৈ লৈ বহি আছে। আৰু খাবা? এইফালে টুপি নাই, টুপি খুলিলে, একদম টুপি পিন্ধিব মন নকৰে। আৰু এতিয়া খাই বৈ হ'ল। এতিয়া মই বেটাক পঢ়াব বহাম, কিন্তু এক্সাম ওচৰত পাইছে।